सावगारियाव नुनाय बे नुथाया तामुलपुर जिल्ला सिंनि गरेस्वर ओनसोलनि नावकाटानि कलबारियाव बानायनाय मुख्यमंत्री पकिपथ निर्माण बिथांखिजों बानायनाय लामानि इं 2022-23 मायथाइनि रांखान्थि बाजेटजों उत्तर कलबारिनिफ्राय जदुकलितानि न'सिम फोनांजाबनाय लामानि लुजेननाय अन्थाइ खाम्फाखौ थांनाय 2 बोसोर सिगां जायगानि एमएलए जलेन दैमारिनि नुजाथिनायाव गायसनदोंमोन। 87,98,000 रांनि बाजेटजों 1 किल'मिटार जानथायनि बे लामा बानायनायखौ ठिकादार ध्रुबज्योति काकति आरो पिडब्लिउडि बिफाननि खायसे मावख'गिरिफोरजों गोरोबनानै जाख्ल'नायनि थाखायनो लामा बानायनाया लेहेम जादों होनना रायजोफोरनि अजद। गुबुन फारसेथिं 2 बोसोर बारलांसेयावबो 1 किल'मिटार जानथायनि आबुं जायै लामाखौ थाबैनो बानायना होआब्ला सोमावसारनायनि हुमखि रायजोफोरनि। गरेस्वरनिफ्राय कायसब चौधुरीनि रिपर्ट, समनि रादाब। এই কলবাৰী মাজুচুবা নামঘৰৰ প্ৰায় যদুকলিতা ঘৰলৈকে এইখিনি ৰাস্তাটো শিল বালি প্ৰায় সম্পূৰ্ণ নহ'ল আৰু আজি প্ৰায় 2 বছৰে হ'ল আধৰুৱা হৈ থাকিল। কিন্তু ঠিকাদাৰ মহৰি আজিলৈকে দেখা নাই। সেইকাৰণে আমি ধিক্কাৰ দিছোঁ, চৰকাৰক অনুৰোধ জনাইছোঁ কামখিনি অতি শীঘ্ৰে কামখিনি আৰম্ভ কৰিব লাগে, নহ'লে ৰাইজৰ বহুত অসুবিধা হৈছে জনসাধাৰণৰ, বুজিছেনে? এয়ে মোক ক'বলগীয়া এইখিনি। নাই এই শিল বালি যিখিনি দিছে একেবাৰে অসন্তুষ্ট আমি। শিল বালি কম হৈছে আৰু আজিকালি কামখিনি হোৱা নাই। আমি বাৰিষা আহি পালে আৰু বাৰিষা কেতিয়া কাম কৰিব? আজি 2 বছৰ হৈ গ'ল। গতিকে চৰকাৰক অনুৰোধ কৰিছোঁ সোনকালে কামখিনি হওক। আৰু কি দৈমাৰী আছিল জলেন দৈমাৰী বিধায়ক, গতিকে তেখেতকো এই বিষয়ত অনুৰোধ কৰিছোঁ যাতে কাকতি কি কাকতি আছিল ধ্ৰুবজ্যোতি কাকতি যাতে এইখিনি কাম সোনকালে কৰি দিয়ে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। মানে সোনকালে হ'বলৈ অনুৰোধ আমাৰ ধ্ৰুবজ্যোতি কাকতি দেৱক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে যেন তেখেতে আমাৰ এই ৰাস্তাটো সম্পূৰ্ণ কৰি দিয়ে। মানে 2 বছৰেদি ইমানখিনি পলম কৰিলে তেওঁ 2 বছৰত হোৱা এই ৰাস্তাটো কিয় আমাৰ ইমান সময় লগাইছে আমি নাজানো। 81.98 লাখ টকা ক'ত কিমান খৰচ কৰিলে আমি নাজানো। আপোনালোকে দেখিছেই যে এই ৰাস্তাৰ মাজত শিলখিনি ওলাই আছে আৰু কিমান দিন লাগে আমি গম নাপাওঁ। আমাৰ এই স্থানীয় ৰণেন্দ্ৰ নাজৰিক দেৱৰ আমি অনুৰোধ জনাইছোঁ যেন আপুনি নিজৰ গাঁওখনৰ এই ৰাস্তাটো যেন আপুনি সোনকালে মানে নিৰ্মাণ কৰি দিয়ে, তাৰ বাবে আপোনাক অনুৰোধ থাকিল। নহ'লে আমি পূব দেশীয় অঞ্চল ছাত্ৰ সন্থাই ইয়াৰ বাবে সংগ্ৰাম কৰি যাবলৈ সাজু।